সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি বিহুৰ উৰুকা হয়, মাঘ বিহুৰ উৰুকা, আৰু আমাৰ লুখুৰাখন গাঁৱৰ সকলো ৰাইজ মিলি নামঘৰৰ চৌহদত একেলগে মেজিৰ ভোজ খোৱা হয়। মানে আমি কি বুলি কয়, উৰুকাৰ ভোজ খাওঁ। গোটেই গাঁওবাসী মিলি খোৱা হয়, বহুত ভাল লাগে। আৰু আমি তেতিয়া গৈ আছোঁ খাবৰ কাৰণে, ৰাইজ সকলো তাতে আছে, দেখুৱাই আছোঁ। আপোনালোকৰ ভোগালী বিহুৰ আয়োজন কেনেকুৱা কমেণ্টত জনাব। এয়া আমাৰ লুখুৰাখন গাঁৱৰ কণমানিৰ পৰা একেবাৰে বয়োজ্যেষ্ঠলৈকে গাঁৱৰ ৰাইজ সকলো মিলি একেলগে উৰুকাৰ ভোজটি খাবলৈ বুলি বহিছোঁ। খানা খাবলৈ ৰৈ আছে, এতিয়ালৈকে খানা দিয়া নাই, কিন্তু বিলনীয়াই সেৱা লৈছে আৰু ভকতে আশীৰ্বাদ কৰিছে, আৰু ভকতৰ আশীৰ্বাদৰ পাছতে সকলোৱে খাবলৈ আৰম্ভ কৰিছে। খাবলৈ কিন্তু বহুত ধুনীয়া হৈছে, বহুত টেষ্টি হৈছে, আৰু একেলগে খালে যিকোনো